আজি আমি ওলাইছোঁ গৰম বন্ধত মানে লোকৰ মানুহ ফুৰি চাকি ঘৰমুৱা হ'ল, কিন্তু আমাৰ পৰিয়ালটো এতিয়া শেহতীয়াকৈ ওলাইছোঁ। এয়া চাৰিটি পানী ওলাই ৰেডি দেখিছে নাই, এয়া এতিয়া যাবলৈ ওলাইছোঁ। পূৰা ল'ৰা ছোৱালীকেইটাই পূৰা ফূৰ্তি পাইছে, চিঞৰ বাখৰ শুনিছে কেনেকুৱা কৰিছে। আৰু বাকী গৈ আছোঁ এতিয়া, আৰু যি পাৰোঁ আপোনালোকক দেখুৱাই যাম, মানে ধৰক পাই লওঁগৈ গন্তব্যস্থান। আমি শ্বিলঙলৈ যাম যিহেতু, আৰু তাত যি পাৰোঁ দেখুৱাই যাম। বাকী ব'লক এতিয়া ঘৰৰ পৰা ওলাওঁ, পিছত দেখুৱাই আছোঁ। এয়া আমি যথাসময়ত আহি উপস্থিত হ'লোহি বাছত উঠিবলৈ, আৰু বাছত উঠি আমাৰ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু লগতে ধুনীয়াকৈ আমি বহি লৈছোঁ, আৰু খুব ফূৰ্তি ল'ৰা ছোৱালীকেইটাৰ। ল'ৰাটোৱে বিশেষকৈ এয়া বাহিৰলৈ চাই মানে খুব ফূৰ্তি পাইছে আৰু চাই গৈ আছে। আৰু ব'লক একেবাৰে শ্বিলঙতহে লগ পামগৈ। আৰু গোটেই ৰাতিটো আমি যোৰহাটৰ পৰা বাছেৰে গুৱাহাটী পালোঁহি, আৰু গুৱাহাটীৰ ISBTৰ পৰা আমি বেলেগ গাড়ী লৈ পেলাই শ্বিলঙলৈ আহিলোঁ। আৰু এয়ে আমাৰ শ্বিলঙত পদক্ষেপ। আৰু শ্বিলং আহি আছোঁ এতিয়া, আমি য'ত ৰুম লৈছিলোঁ আৰু তালৈ আহি আছোঁ। এয়া শ্বিলং পাই গ'লোহি, একদম এয়া ৰুমত সোমাই আছোঁ। এইফালে দেখিছে ডাবা তাত ইমান গৰম, ইয়াত একদম বাপেক পিতেক পূৰা ব্লেংকেট লৈ শুই আছে। আৰু আমাৰ বেক চাইডে এখন ডাঙৰ স্কুল আছে, একদম খেলপথাৰত সৰু সৰু ল'ৰা ছোৱালীবোৰে খুব খেলি আছে দেখিছেনে। ভিউটো বহুত ধুনীয়া, পিছত মই দেখাই আছোঁ। এতিয়া একদম গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ। মই ৰুমটো আপোনালোকক দেখুৱাইছোঁ আৰু পালোহি বুলি জনাইছোঁ। গা পা ধুই ধুনীয়াকৈ খাই বৈ ল'লোঁ, আৰু খাই বৈ লৈ আমি তাতে গাড়ী বন্দবস্ত কৰি পেলাই এয়া শ্বিলং ফুৰিবলৈ আহিছোঁ। প্ৰথম দিনা এয়া আহিছোঁ শ্বিলং লাইটলুম। কেনেকুৱা ধুনীয়া নহয়, একদম নাজাৰা দেখুৱাই দিছে আপোনালোকক চাওক। এয়া বাপেক আৰু পুতেকে কিছুমান খোৱা বস্তু কিনি লৈছে, আৰু তাত যথেষ্ট দাম খোৱা বস্তুত। তথাপিতো মানে সৰু ল'ৰা ছোৱালী নিলেতো দিবই লাগিব, আৰু দেখিলে যিহেতু তেওঁলোকক লাগেই আৰু যিটি। আৰু ধুনীয়াকৈ বতৰ দেখুৱাই দিছোঁ, চাওকচোন কি ধুনীয়া নহয়, চেঁচা অকণমান হাৱা মাৰি আছে। আৰু লগতে আকাশৰ ভিউ দেখিছে কেনেকুৱা ধুনীয়া। পটককৈ ডাৱৰ হৈ যায়, আকৌ পটককৈ ৰ'দ দি দিয়ে, আৰু ৰ'দো খুব মানে কোমল। আৰু এয়া বহুতো লোকে তাত হৰ্চ ৰাইডিঙো কৰিছে। আমি যিহেতু নকৰিলোঁ, ইহঁতি খুব ভয় কৰে, মানে ঘৰত দেখিলেই ভয় কৰে। ছোৱালী সৈয়া পূৰা দৌৰি ফুৰিছে, আৰু লগতে ল'ৰাও। তাহাঁতি দুয়োটাই যে ইমান ভাল পাইছে নহয় চাই, তাহাঁতৰ মানে ভাল লগা দেখিয়ে মোৰ বেছি ভাল লাগিছে। যিহেতু মই আগতেও গৈছোঁ দুবাৰ শ্বিলঙলৈ, কিন্তু এনেদৰে ফেমিলিৰ লগত যোৱাৰ কথাটো বেলেগ। ল'ৰা ছোৱালীৰ ফূৰ্তি দেখি বেছি ভাল লাগে। আৰু লগতে আমি একদম পূৰা আমি দুজন ফটো মৰাত ব্যস্ত, আৰু ল'ৰা ছোৱালী দুটা ফটো মৰাত ব্যস্ত। আমি মানে ফটো মৰা ভাগে ভাগে হৈ গৈছোঁ। প্ৰকৃতিৰ এয়া দৃশ্য মানে এক ভয়ানক দৃশ্য, কিমান যেন দ ক'বলৈ বাকী নাই। পানীৰ জৰ শব্দ এটা আহে, তাত শিলৰ ওপৰেৰে মানে জুৰিৰ দৰে বৈ থাকে। আৰু দেখা অকণমান মানে লাইটে দেখা পায়, বগা একদম ৰছী এডালৰ নিচিনাকৈ, ইমানেই দ। আৰু তাত কেতিয়াবা বহুতো লোকে মানে দেখাই নাপায়, তাত যিহেতু মানে ডাৱৰ জমা হৈ থাকে, আৰু ডাৱৰৰ পৰা মানে তললৈকে দেখা নাপায়। আৰু আমি কিন্তু যি সময়ত চাইছিলোঁ খুব ধুনীয়াকৈ দেখা পালোঁ একদম তললৈকে। আগতে বেছি তললৈ মানে গৈ চাব পৰাকৈ আছিলে, আজিকালি অলপ বন্ধ কৰি দিছে, দূৰৰ পৰাহে চাবলৈ দিয়া হৈছে। তথাপিতো বহুত কাষৰ পৰাই আমি উপভোগ কৰিলোঁ। লাইটলুম চাই পেলাই এয়া উভতিছোঁ। আজি যিহেতু মানে আমাৰ ৰুম পোৱা দেৰি হ'ল, সেইকাৰণে এটাহে প্লেচ চাবলৈ পাৰিলোঁ। আৰু এতিয়া ৰুম যাওঁ। বাকী লাইভ ৰুমৰ ভিডিঅ' অলপ দেখুৱালোঁ। এতিয়া ব'লক। অসমত এয়া চাৰিওফালৰ ভিউটো আকৌ আপোনালোকক দেখুৱাই দিছোঁ। একদম যাবলৈ মন নাযায়, আমাৰ তাত একদম গৰমত থাকিব নোৱাৰি, কিন্তু ইয়াত ইমান ধুনীয়া এটা ঠাণ্ডা নহয়, মানে থাকিয়ে ভাল লাগিছে, বহুত ভাল লাগিছে, যাবই মন যোৱা নাই। এয়া আপোনালোকক দেখুৱাই দিছোঁ, এই দূৰৰ পৰা লৈছোঁ। বাকী এতিয়া ৰুমলৈ আহি আছোঁ। ইয়াত আমি যোৰহাটৰ মানুহ কেইবাজোৰা লগ পালোঁ, আৰু বহুতো মানুহ গৈছে চাবলৈ। সেইদিনাখনি যোৱাও বহুত লগ পাইছোঁ। আৰু সঁচাকৈ এই প্ৰকৃতিৰ এনেকুৱা ধৰণৰ মানে যিবোৰ চিন আমি চাব লাগে, মানৱ সৃষ্ট বস্তু আমি বহুত দেখিছোঁ, কিন্তু প্ৰকৃতিৰ কিছুমান মানে ধৰক ৰূপ আমি এনেদৰে চালে মানে মন প্ৰাণ সঁচাকৈ ভাল লাগে। আৰু যি অহা নাই কিন্তু এবাৰ আহি চাই যাওক।
সঁচাকৈ ভাল লাগিব। যিহেতু আমাৰ বেছি দূৰত নায়েই, ওচৰতে শ্বিলং, আৰু চাই যাওক, ভাল লাগিব। আৰু বাকী আহি থাকোঁতে আমি লাইটলুম চাই পেলাই যেতিয়া উভতিছোঁ, ভাবিছোঁ ৰুমলৈ যাম। ড্ৰাইভাৰজন বহুত ভাল আছিলে। তেখেতে ক'লে যে এতিয়া বাটত যাওঁতে আমি খুব ধুনীয়া এখন পাৰ্ক পাম, পাৰ্কখনো দেখাই নিম। ভালেই পালোঁ, যিহেতু ৰুমতনো গৈ কি কৰিম আমি, সেইকাৰণে বোলো পাৰ্কটো চাই যাওঁ। আৰু এয়া পাৰ্কৰ অভিমুখে আহি আছোঁ। কিন্তু এক আমনি নলগা যাত্ৰা, চকুৰে চাই আমনি নলগা দৃশ্য। কিমান ধুনীয়া, কিমান মানে পৰিষ্কাৰ, চাৰিওফালৰ সেউজীয়া সেউজীয়া, একদম সেউজীয়া দৃশ্য। আৰু আহি পেলাই আমি পাৰ্ক অভিমুখে আহি আছোঁ। পাৰ্কখনৰ নাম হ'ল চন্দ্ৰ পাৰ্ক। আৰু পাৰ্ক বুলি ক'লে একদম মানে ল'ৰা ছোৱালীৰ তত নাই, যিহেতু ল'ৰা ছোৱালীয়ে খুব ভাল পায় পাৰ্কলৈ গৈ। Been too long now. I think that I'm on. I second guess you, I second guess me, I second guess them. Don't second guess me. Live in the moment, 'cause we are so free. And in this moment, life is like a dream. Live in the moment, 'cause we are so free. And in this moment, life is like a dream. So come a little closer, but don't hold your breath. Silence in the background, violence in your eyes now. Remember that time you gave your heart to me. Remember that time when life was like a dream. You know what I know. You know what I know. I need to hold you close to me, to me, to me, to me, yeah. Life is a game that we play. I won't get away. We can find a safe place within our company. Within our company. Within our company. So come closer to me. Come a little closer. How long can you hold until your breath fall? It's been too long now. I think that I'm on. I second guess you, I second guess. আৰু পাৰ্কলৈ আহি থাকোঁতে আমি এটা ৰাস্তা পালোঁ। আৰু ৰাস্তাটো যিহেতু মানে কি হৈছে, পানীৰে ভৰ্তি হৈ আছে আৰু তলত শিল আছে। আৰু ভাবিছোঁ কেনেকৈ যাম, কিন্তু ড্ৰাইভাৰজনে আমাৰ পানীৰ ওপৰেৰে চলাই লৈ আনিলে। এয়াও এক নতুন অভিজ্ঞতা, যিহেতু এনেধৰণে মই গৈ পোৱা নাই গাড়ীত পানীৰ ৰাস্তাৰে। কিন্তু তলত যিহেতু শিল আছিলে, সেইকাৰণে ড্ৰাইভাৰজনে খুব ধুনীয়াকৈ লৈ গ'ল। পানীখিনি যে শিলৰ ওপৰেৰে বৈ গৈছে, ইমান চাফা নহয়, একদম আইনা মতন পানী, আৰু লগতে চেঁচা। হাতেৰে চুই গৈছে, ইমানেই ভাল লাগিছে। আৰু লগতে মানে যোৱা বাটৰ কথাটো ক'বই নালাগে, ইমানেই ধুনীয়া। ৰাস্তাটোৰ ছাইডে শিলৰ ওপৰে এনেদৰে পানী বৈ গৈছে, আৰু ইমান চাফা পানী নহয়, চাফা আৰু ঠাণ্ডা পানীখিনি। হাতে চুই চালোঁ, বহুত ভাল লাগিলে। একদম হাত মানে চেঁচা লাগি গৈছে। আৰু লগতে একদম মানে দৃশ্যটো চাওকচোন, বহুত ধুনীয়া। আৰু তাতে মানুহ কিছুমানে কাপোৰ ধোৱা দৃশ্যও দেখিলোঁ। যিহেতু মই দেখুৱাবলৈ নহ'লে, এইটো ছাইডে
হৈ আছে। মই যিহেতু ইটো চাইডে বহিছিলোঁ সেইকাৰণে মই দেখুৱাবলৈ নহ'লে। মানুহ লাইন লাইনকৈ তাত কাপোৰ ধোৱা দেখিলোঁ। আৰু এইয়া দূৰৰ পাহাৰত যেন খলক খলকৈ কাটি থোৱা দেখিছে, সেয়া হৈছে তেওঁলোকে খেতি কৰি থৈছে। তাত ফুলকবি বন্ধাকবি বহুত ডাঙৰ ডাঙৰ হৈছে। বন্ধাকবি যেন ওচৰৰ পৰা দেখিছিলোঁ, ইমান ডাঙৰ হৈছে নহয়। আৰু শেষত আমি এই বাটেৰে গৈ পেলাই চন্দ্ৰ পাৰ্কত উপস্থিত হ'লোগৈ। আৰু আপোনালোকেও মোৰ লগতে এই চন্দ্ৰ পাৰ্কৰ দৃশ্য উপভোগ কৰকচোন। এতিয়া আহিছোঁ এয়া চন্দ্ৰ পাৰ্ক। ভিতৰতো বহুত ধুনীয়া, একদম পাইন গছ আছে পূৰা। ইয়াত দেখিছেনে? কামুৰিব নি? শহাপহু টিকলা টিকলা কি ধুনীয়া ধুনীয়া শহাপহু। আৰু বাকী একদম পূৰা খাই বন্ধাকবি খেতি, ফুলকবি খেতি, বন্ধাকবি খেতি। কি ধুনীয়া লাগিছে। ৱাও क्या नजारा है। আৰু আজি ইমানলৈকে মই আজিৰ দিনটোৰ মানে ট্ৰিপ দেখুৱাই পেলাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ কাইলৈ পুনৰ আৰম্ভ কৰিম। ক'ত যাওঁ দেখুৱাম। আজিলৈ বাই বাই। How long can you hold onto your breath for? It's been too long now.